তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ ঐ কিমান দূৰ আছে ঐ ওবা যে দেখিছ কি ধুনীয়া আপি গেলে বিয়াখান পাতো লাগি গেলে দেখাবাৰ পৰা বাহ কেলা কি ধুনীয়া আপিয়ে মই ধুম কালাও হলো নহয় একো কলি বুজিও নাপাওঁ কাণৰ গুৰিত কলিহে গম পাওঁ তিনবাৰ বিয়াও পাতছো কি বা হয় কিন্তু যিহঁতক দেখি বিয়াখান পাতো লাগি গৈছি খান্দা বিয়া পাতবাই লাগব এইবাৰ মই অ দাদা ক'ত যা আহ অলপ আছো বহাই অলপ বহাই বহাই অলপ হ'ব দে কও ক'ত যা এই সৌৰ ঘৰৰ পৰা সৌৰ কুকুৰৰ ঘৰত কি ধুম কালাই ইয়ে কুকুৰৰ ঘৰত থাকা নেকি কুকুৰৰ তাতে আৰু কিয় যা কুকুৰৰ ঘৰ নহয় সৌৰৰ ঘৰত যাং অ ভাত খাবা ভালকে কৈছো কি কৈছা সৌৰত তাকে যাং সৌৰত তাতে তইতো গেলা বিয়াখান পাতলিয়ে তই তিনটা বিয়া কৰালি মোৰ এটা হে চিন্তা কিয় চিন্তা চিন্তা নহয় তিনটা তিনটা বিয়া কৰালে কি হব এটাও ৰাখবা নৰলো মই কালাক আৰু আপি লাগে এটা কাম কৰোঁ শহুৰাৰ গাঁৱত তাৰপৰা এটা আপি দিং সিয়াক আপি দি ইয়াৰ পইচা অলপ লুটো এনেকৈ নহ'লে বা সি নেদে এনেহেনে কৰিব লাগিব ইয়াৰ লগত যি হ'লেও এটা আপি দি আমাৰ শহুৰাৰ গাঁৱত তামাম ধুনীয়া আপি আছে তোক এটা তাৰে দিবা পাৰোঁ দেচনা মোৰ তিৰিটো দেচনা কেনেহেন ধুনীয়া মোকো ভাই সেনেহেন আপি এটা চাই দিয়ে তোৰ তাতে মই মাজে মাজে যাই থাকো মোৰ তাতে যাই থাকা স্বভাৱ ভাল কৰিবি অলপ তোৰ অভাৱ নাই মোৰ অভাৱ নাই সুদা টাকাই টাকা এই সেই নহয় কি অভাৱ নহয় স্বভাৱ 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 মোৰ ভালেই স্বভাৱ স্বভাৱ ভাল মোৰ ইবাৰি শুনছা তুই স্বভাৱ ভালে মোৰ সেইগিলাখান বাদ দি মোক এটা কেৱল আপি চাই দি তোক মই আপি এটা ভাল চাই দিম তই কিন্তু মোক 5,000 টকা দিব লাগিব কি আপিছতো পইচা আপিছতে 5,000 টকা কিয় লাগে তো 5,000 টকা দিলি দিম তোক চাই নহ'লে নেদো মইনো আৰু ক'ত আপি পামে ই দিম বুলি কৈছি দিয়ে ভেলং দে পইচা আহে আমাৰ বুঢ়ে ক'ত থব ইমান পইচা দিয়ে ভেলং দে ভাই দিম যো মই এতিয়া সৰুৰা গাঁৱত যাব আলছো এতিয়া সেই কৰিবি মই কথাটো আলোচনা কৰি আহিম তই কালি ৰাতিপুৱা আমি দুটাই গুচি যাম কিন্তু 5,000 তই ৰেডি ৰাখিব লাগিব তই চিন্তা নকৰবি তোক মই মাল পুৰা ঠিক টাইমত দিম পুৰা মাল দিম এতিয়া যাম আৰু কালি কেইটা বজাত যাবি পুৱা কালি 10টা বজাত তলে থাকবি আৰু বঢ়িয়াকে ধুনীয়াকে ওলবি মই এতিয়া যাম যাম পুৰা ফাট ফিট অলপ মই 10টা বাজিল সি এতিয়াও আহিবা নাই ফোন কৰবা নোৱাৰো নহয় সঁচা কালা একদম কি কৰা যায় আহিছি সঁচা কালাই ইয়াক আজি ভাল খিৰাব লাগিব ইয়াক ইতাহে আহিলি কেইটা বাজিল চাইছো এই 10টা বাজিল বস্তা আৰু কিয়নো মই এই বস্তা নহয় কইনাটো ভৰে নেকি 10টা বাজিল 10টা চাও এই 10টা 10টা একো নহয় যৌ উঠ ৰ নুমচুনুম কি বা হ'ল ইয়াৰ মালটো ক'ত মোৰ কি মালটো ক'ত দিম যৌ দিম দে নহয় দিম জয় দে নহয় দিম যৌ এনে নহয় যৌ মালটো দি দিম পইচাটো দি দিম যৌ বাটত গুগল পে কৰি যৌ তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ কিমান দূৰ আছে ওবা যে দেখিছ চিৰিলো ইতৰে পাৰৰে সেইখন গাঁও
বলা আমি যাওঁ এইখনে মোৰ শহুৰৰ গাঁও মোৰো হ'ব 2 দিন পাছত সিখনে শহুৰৰ গাঁও অ' ৰমণিকা আছা ঘৰত আছা ঘৰত আও বিপি বাবু মনে কল পৰা আহিলে আহিছোঁ ৰ কল পৰা নহলে ভ বাপুহঁতে ব কিনো খবৰটো সেইটোৱে দেখ খুৰা হয় নেকি বাপুৰ নাম কি ইয়াৰ নাম গুটি কি মুতি মুতি আহিছো মই ৰাস্তাতে আৰু নুমটোৱা বাপু কিবা সমস্যা আৰু কি কয় সমস্যা নহয় খুৰা এই অলপ এটা কিবা পকা সুধিছে আহোঁতে আনো সেইকাৰণে কিবা উল্টা সুধিলা শুনলাক নেকি বাপু কি কৰা কাম মই বিয়া পাতো বিয়া নাপাতে খুৰা সি বগলাৰ ফান পাতে বগলা ধৰি ছিংগাপুৰত বিজনেছ কৰে বিজনেছটো বহুত পইচা আছে হয় নেকি কিবা বেয়া বস্তু খা নেকি মোৰ কষ্ট হোৱা নাই মই বাইকত দেখি আনলো পুৰা পাছত উঠি আহিছো কষ্ট নহয় খুৰা বেয়া বস্তু এখন হত একদম পিয়ৰ চলি হয় নেকি পুৰা পিয়ৰ চলি আচ্ছা বাপু ঘৰত কা আছে ঘৰত খুৰা বেছি মানুহ নাই আমাৰ বুঢ়াই আৰু ময়ে বুঢ়া মানে বুঢ়া মানে আমাৰ ফাদাৰে মোৰ আৰু 3টা তিৰি আছিল গুচি গৈছিল তিনিটা দেৰি খুৰা ইয়াৰ নহয় ইয়াত বাপেকৰ হে মই 3টা তিৰি বুলি অলপ চিন্তা কৰিব লগা হ'ল কথাটো বৰ্তমান সেইটো কাই খুৰা মোৰে সৰু ল'ৰাই এটি ইমান কলা কলা মানে কি কৰি বাপু মই 2 বছৰমান মানে বাহিৰত যাই আছিলো তেতিয়াই সি জন্মিছি উপায় নাই আৰু কি কবি ভগৱানৰ লীলা এইবিলাক আপুনি ইমান বগা সি ইমান কলা কথাটো মই নকলো মই 2 বছৰমান বাহিৰত আছিলো আৰু সেই সময়তে সি জন্মিছি সেইকাৰণে সি কলা হৈছে বোধহয় আৰু কি ক'ম খুৰা এতিয়া বহুত দেৰিও হ'ল আপুনি আপিটোকে আহিবা দিয়ক কম দে বাপা কৰবাই লাগিব ৰচোন বাপা কহাই বা কি কৰি আছে আইজনী আছো কহাই অলপ চাহ তাহ নিদে না কি হয়ে খাবি সঁচা কালা চাহ খাকে দেখা কি হ'ব চাহ অলপ খাব লাগে পুৱাই সিমান কান্দি আহি আছো দিব ৰ চাহ খাবি ৰ এই নাং মান ৰ আহক আপি দে মোৰ কিন্তু বৰ ভোক হৈ গৈছিল চাহ লাগে চাহ লাগে চাহ খাই তুই মাৰা আৰু কিয় পলাই বাপু এতিয়া মোৰ আইজনী হয় নেকি কেনে লাগছি ভাল লাগছে মোৰ এতিয়া 10টা ছোৱালী 3টা পলে গেছি 3টা পলে নিছি 3টা বিয়া দিছো আৰু এতিয়া মোৰ আইজনী গোসানী এতিয়া আছে আৰু আপোনাৰো বহুত দে পৰিয়াল ডাঙৰ দে বাপু আৰু 2টা মোৰ কালকেটা আছে কালকেটা এই ধুমা চলি হয় নেকি আৰু কি কবি মোৰো 3টা আছিল দে তিৰি আৰু কি কম আৰু কিছিলে খুৰা এতিয়া পঢ়িয়া মিলব আহাৰ বাপেকৰো 3টা দেৰি আপোনাৰো ভগৱানে য'ত জৰা মিলয় আৰু উপায়তো নাই আৰু জৰা বাখানা মিলবা লাগবতো সেনে কথাটো হ'ব দে আমি এতিয়া অলপ বাহিৰলৈকে যাওঁ নেকি
আৰু অলপ মানে কথাখিনি পাতি লওক। নাচন নেকি খুৰা এনেকৈ ভাল হ'ব। নহয়তো আমি অলপ আহোঁ বাহিৰৰ পৰা, হয় না? ব'লক আপুনি যাওকচোন। কি ক শুকান ধৰি থাকবি ভালকৈ চাবি। ভয় লাগিল কি ক ভালকৈ কবি, শুকান ধৰি যাবি মাত্ৰ। কিবা আজি উল্টা পাল্টা নকওঁ দে আকৌ মই পাছত ঠিক কৰিম দে, তই থাক মই আহি যাম দেই ভালকৈ চাবি। আহিবি কিন্তু অলপ দেৰি। চাহ খাওক। বাহ কি মিঠা মাতে। চাহৰ লগত আলু আৰু পিঁয়াজ। আমাৰ পিঁয়াজি দিয়ে চাহ খাম। তোমাৰ নামটো কি? কনকলতা। চুনৰ ফটা। চুনৰ ফটা নহয় কালা, কনকলতা। কনকলতা। অঁ। বৰ ধুনীয়া নামে। মোৰ নাম গুটি। গুটি? কিহৰ গুটি? এই কিবাৰ গুটি দিয়া। কিন্তু মোৰ বিৰাট ভাল লাগছে। তোমাক এটা গিফ্ট দিওঁ মই। চাধাত নামাই দিয়া আৰু মই কি কৰিম? মাজে মাজে খাবা। দি। তোমাৰ এনে কবে ভাল পোৱা চালপোৱা আছে না? ভাল পোৱা চালপোৱা নাই মোৰ, একদম পিয়ৰ আপি মই। তোমাৰ আছে না নাই বেছি ভাল পোৱা? মই হাল বাই বা নাই। সেই হাল বা নহয় কালা, ভাল পোৱা আছে না নাই তোৰ? নাই মোৰ। ভাল পাওঁ। ভাল পোৱাৰ কথানো কি ক'ম। আছিল মোৰ 3টা, বিয়া কৰিছিলোঁ। পাছে মই কালা কাৰণে এৰি গুচি গৈছিলোঁ। হাও, তই আগতে 3বাৰ বিয়াই কৰিছা আৰু মোক কৰিব আহিছা। দেউতা, নহং তোৰ লগত বিয়া মোৰ। কি হ'লে মা? সি আগতে 3বাৰ বিয়া কৰিছে বোলে আৰু মোক চাবা আহিছে আৰু সি এটা ধুম কালা, নহং মই ইয়াৰ লগত বিয়া। ইছ ৰাম 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 ৰাম। হয় বাপু, তই বোলে 3বাৰ বিয়া কৰিছা আগতে? কিয়া আনক, মই বিৰাট ভাল পাওঁ খাই যা আনক। এতিয়া নহয় কুকুৰ, তই বোলে আগতে বিয়া কৰিছা 3টা? মই 3বাৰ বিয়া কৰিছোঁ, এটি ঘৰলৈ 4 নম্বৰ হ'ব। হা কুকুৰ, তই আগতে 3বাৰ বিয়া কৰিছা আৰু মোৰ আপি বিয়া কৰাব আহিছ? 3বাৰ বিয়া কৰে সি মোৰ আপি বিয়া কৰাব আহে। ইয়াকতো নাপালো আজি, লগত তোকে পিটিম। কলা বাপু, টকনডাল লৈ আহ, আজি পিটপা লাগে। কলা বাপু, টকনডাল লৈ আহ, আহাক কোবাব লাগে আজি। আহুন কহা গেলে আহাৰ আজি জীবন শেষ কৰিম। কহা গেলিয়ে কি বিয়া পাতব মই কি কৰোঁ, মই অলপ ফাকে চুৰ কৰোঁ। অলপ ভাল পাব ঘৰত। তই এটা শাক চুৰ কৰি আছা? ওলাইছো তই হদি ওলাই আহ। এইবিলাক নেকি চুৰ কৰা, মাৰে নেকি এতিয়া কাকাই। তই কইনা চাবা শাক চুৰ কৰি আছা ইয়াতে? তই কি বৰ দিছিলি মোক? 3বাৰ বোলে সি বিয়া কৰিছি। মোৰ দোষ নাই। তোৰ দোষ নাই? তই জতমেনি মোৰ মানে। মোৰ দোষ তোৰ দোষ নাই? তোৰ দে কলা বাপু, ইফালে ইয়াক আজি ইয়াক জীৱন মাৰব লাগে। কুব ইয়াক, ঠেংখান ভাঙ। আৰু জনা বাই ভিনে তই কলা বাপু আমাৰ বিয়ে। আর আইবিচোন কুবে ঠেং খানি মারো দুটি আহা নেক্সট টাইম আইলি কুবে ঠেং খানি আজিও মাৰি মাহ খোলাক মস্তকে। এই গুটি কম বস্তু নহয় আহি বা ই মাৰে কলা হ'ব পাৰি কলা বাপু পইয়া মাৰে কিন্তু। বদা আজি তুই মাইকে মাৰলি। মাইর খাইছা? বাদ দি এটা মাইছে যদি কইনাটো মইতো চাও নহলে চালো, কিন্তু মোৰ লগত বিয়া নহল খালা কাৰণে। মই এটা মানিটো দিয়া তাৰমানে পানী লাগে হা, পানী লাগে।